এজন সাধাৰণ কৃষকৰ এক অসাধাৰণ আৱিষ্কাৰ। কৰ্ণাটকৰ কৃষকৰ নতুন আৱিষ্কাৰ আজি চৰ্চাৰ কেন্দ্ৰবিন্দু। এজন কৃষকৰ এক উদ্ভাৱনে এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে। কিয়নো কৃষকগৰাকীয়ে নিৰ্মাণ কৰিছে এবিধ বিশেষ যন্ত্ৰ। এই যন্ত্ৰৰ সহায়ত সহজতে উঠিব পৰা যায় তামোল গছত। কৰ্ণাটকৰ গণপতি ভট্টে নিৰ্মাণ কৰা যন্ত্ৰৰ সহায়ত এজন ব্যক্তিয়ে সহজতে তামোল গছত উঠিব আৰু নামিব পাৰি। মাত্ৰ 1 লিটাৰ পেট্ৰলত প্ৰায় 80 জোপাকৈ তামোল গছত সহজতে উঠিব পাৰি গণপতিয়ে নিৰ্মাণ কৰা এই বিশেষ মেচিনৰ সহায়ত। নিউজ ডেস্ক, ভাল খবৰ।